পুৰণি জীৱনক বধ কৰিলেহে নতুন জীৱনে গতি কৰিব পাৰে। ৰত্নাকৰে পুৰণি জীৱনক বধ কৰি নতুন জীৱন এটা ল'লে আমিবিলাকো এটা নতুন জীৱন ল'ম বুলি কায় মন বাক্যে একান্তভাৱে সুদৃঢ় বিশ্বাসে আমি আশ্ৰয় লৈছোঁ ভগৱন্ত। অকল আশ্ৰয় ল'লেই নহ'ব, সাধন ভজন গুৰু ভক্তি এই চাৰা নাই জীৱৰ মুক্তি। জীৱতক মুক্তি দিব লাগিলে সাধনা লাগিব। আজি ইয়াত বহি থকা সময়খিনিত আপোনালোকে ক'ব নোৱাৰাকৈ সাধনা কৰি আছে, স্থিত হৈছে, লৰচৰ কৰা নাই, হৰি চিন্তাত নিমগ্ন হৈ আছে, দুৰাচাৰ মনে বেলেগ ফালে যোৱা নাই, চকু বেলেগ ফালে যোৱা নাই, কাণ দুখনে বেলেগ চিন্তাত যোৱা নাই, কাম ক্ৰোধ লোভ মোহ মদ মাচাৰ্য ঈৰ্ষা অসূয়া শান্ত হৈ একত্ৰিতভাৱে কেৱল চিন্তা হৰিৰ নামৰ কীৰ্তন সুখ। আপোনালোকে সুখ পাই আছে। গতিকে আমিবিলাকক সেইকাৰণে কৈছে যে তুমি এইজনৰ ওচৰত আশ্ৰয় লোৱা। এই গৈ আছে জীৱন, কিন্তু সাৱধান, তোমাৰ হৃদয় কিন্তু তেওঁ আছে। তেতিয়াহ'লে মোৰ তাতেই তেওঁ আছে। এইটো গীতাত ক'লে স্বহং, তুমি মোক বিচাৰি তীৰ্থই তীৰ্থই ক'ত যোৱা? কাঠৰ হৰি পাবা, শিলৰ হৰি পাবা, কোনেও কিন্তু তোমাক মাত নিদিয়ে। তেতিয়াহ'লে চৈতন্য স্বৰূপ কৃষ্ণক লাগিব। যে চৈতন্য ঈশ্বৰ কৃষ্ণ লক্ষ্মীকান্ত বিষ্ণু মোৰ স্বামী, তোমাকো বান্ধৱ জানি তোমাৰ আজ্ঞাক মানি তোমাৰ সেৱাৰ অৰ্থে আমি সেৱাৰ বাবে আহিছোঁ। কিন্তু সেৱাটোত কোনো চুক্তি নাই। আমি নিৰ্গুণময় সেৱা কৰিব আহিছোঁ। আমি বাসনাৰ সেৱা লৈ অহা নাই। বাসনাৰ ভাণ্ডটো কিন্তু দেহটো দিছে। আমি অলপ আগতেই কৈছোঁ, আমি মথুৰাত আহিছোঁ। মথুৰাৰ মথুৰা, আমি বেয়া থু যেনেকৈ পেলাই দিওঁ, থুটো তাৰ পৰা পেলাই দিব লাগিব। কৃষ্ণই এই মথুৰাত কংসৰ মথুৰাপুৰীৰ পৰা বেয়াটো পেলাই দিছে। এতিয়া কি থাকিল? ম আৰু ৰা, মৰাটো থাকিল। তাৰমানে ইন্দ্ৰিয়বিলাক মৰিব লাগিব। কাম ক্ৰোধ লোভ মোহ মদ মাচাৰ্য ঈৰ্ষা অসূয়া বধ হ'ব লাগিব। তাৰমানে মোহশূন্য হ'ব লাগিব, বিষয় শূন্য হ'ব লাগিব, বাসনা শূন্য হ'ব লাগিব, লিপ্সা শূন্য হ'ব লাগিব। সৰ্বশেষৰ চিন্তাটো হ'ল মই আত্মা দেই। এইবিলাকে মোক বৰ দিগদাৰি দি আছে। সেইটোক বিৰকতি বুলি কৈছে, আসক্তি শূন্য। আসক্তিটো তেওঁৱেই মোক দিছে যে এইটো লৈ আছো, চাইকি চাবি কেনে লাগে। সেইটো চাইকা একবাৰ খাই মোৰ তত নাই, চব বাজেটোহে আছা, সেইটোহে আছা। কিন্তু দুইদিনীয়া বেঙেনাৰ বাৰী ই যাব গাঁও জোকাৰি। হয় ৰ, একেবাৰে 50-60 লৈ তুমি একেবাৰে তুমি দপদপাই থাকিলা। তাৰপিছত এই ভলুকা বাহে যেনেকৈ আজি মই আকাশ ফুটামেই, কিন্তু বগলী আহি এতিয়া পৰি গ'ল। আমিও সেইকাৰণে আমাক কৈছে কুমাৰ কালত ধৰা ভাগৱত ধৰ্ম। কম বয়সতে কৃপালুগুৰু এইটো প্ৰহ্লাদ বা আপোনাৰ ধ্ৰুৱ এইবিলাকৰ কাৰণে একেবাৰে কম বয়সতে দেখুৱালে। আমাক গুৰুজনাই কিন্তু 12 বছৰত আনি দিলে। 12 বছৰত ইন্দ্ৰিয়বিলাক জাগৃত হয়। সেই সময়ত আমাক শৰণ আশ্ৰয় ল'ব দিয়ে। কিন্তু আমি আশ্ৰয়টো 12 বছৰত নলওঁ। আমি বস্তুটো হেলা কৰি নি বিয়াৰ পিছত কইনাৰ লগত একেলগে বোলে কি বোলে ভাতকেইটা খাব নোৱাৰিম না। তাৰমানে ভাত খাবৰ কাৰণে শৰণটো লওঁ। শৰণ মানে জানিবৰ ইচ্ছা, ঈশ্বৰৰ লগত যোগসূত্ৰ স্থাপন কৰিবৰ কাৰণে আমি শৰণ নলওঁ। আমাৰ সকলোৰে কথা হ'ল ই শৰণীয়া নহয় ন, তাই শৰণ লোৱা হ'লি তাই সিহঁতে খাব পাৰিলো। শৰণ ললি হ'ব কি? একো নাজানে। জানিব লাগিব।
হে কৃষ্ণ কৃষ্ণ নাথ কৰা পৰিত্ৰাণ তনুনা বুৰি আহে নাহিকে জ্ঞান। এই দেহ নৌকাখন মোৰ বুৰি আহিছে, শিশুকাল কৈশোৰ বাল্য যৌৱন নাও উৰি যায় এতিয়া। মোৰ এই তনু নৌকাই দি মই কিন্তু যাম বুলি ভাবিছিলো সিপাৰলৈ, ভৱ সমুদ্ৰ পাৰ হ'ব লাগে। এই চৰাচৰ জগতখন ভৱ সমুদ্ৰ, এইখন পাৰ হৈ যাব লাগে। পাৰ হৈ যাব লাগিলে মই কিহৰ কাৰণে সিপাৰত যাম ইমান কষ্ট কৰি? ধন আৰ্জিবৰ কাৰণে যাম। নাম ধন দিয়া মোকে কিনাব নমালি, দাহ পায়া নলোৱা কমন থাকি। আমি নাম ধন অৰ্জনৰ কাৰণে, এই নাম ধন অৰ্জনৰ কাৰণে যাব নোৱাৰাৰ কাৰণটোৱে হ'ল বিষয়। কাৰণ আতুৰ হৈলো হৰি বিষয় বিকলে, কৰি উদ্ধাৰ মোক চৰণ কমলে। মই আতুৰত পৰি গলো। হয় ৰ পাঠ আছে, বেৰাখিনি নিদিলেও নহয়। আৰু কইনাই মাত দিছে সদায় সদায়লৈকে যাব লাগে আৰু নেগালিও হয়। সেইটো হয় বাদ দি দিছে, অসুখ বুলি ক'ব। অসুখকো অসুখ বুলি ভাবিব নালাগে। অসুখটো হয়ে, নানা বাধা বিঘিনি আছে, বাধা বিঘিনি অতিক্ৰম কৰি তুমি যোৱা। হৰিক যদি লগ পাব খুজিছা, তুমি নাভাবিবা মই গৈছো মই কৰিম, তেওঁ কৰিব, তেওঁৰ কাম। মই তাতে নিমিত্ত হৈ যাম, তাতে তেনেকৈ শুনি থাকিম। প্ৰভুৰ কৃপা আৰু দয়া মই পাম। বিশ্বাস, গুৰুজনাই ক'লে বিশ্বাসে মিলয় হৰি, তৰ্কে বহু দূৰ। ইয়াতো সেইকাৰণে কৈছে পৰম হৃদ নিজয় আত্মা মহাহৰি। ঐ অধোগতি যাই লোক তাংকয় অনাদৰি, হেন জানি হুয়ো শান্তে কৃষ্ণৰ সন্মুখ। পাখৰা কি মতে জম যাতনাৰ সাৱধান। জমৰ যাতনা পাওঁ বুলি কিয় তুমি এইটো কাম কৰিছা? যাতনা কিন্তু পাব লাগে। যাতনা দূৰ কৰিব নোৱাৰা হলে তুমি ইয়াতে টিকটটো কাটি নলোৱা। চাৰ্কাছ তুমি যদি চাব যাব খুজিছা টিকট আগতে কাটি লোৱা, নহলে তাতে গল্টি উলিয়াই দিব। আমাকো বিপথে আমাক লৈ যাব। মই অৰ্জন কৰিব লাগিব। এই অৰ্জন কৰিব লাগিলে দৃঢ়তা একান্ত বিশ্বাস লৈ আমিবিলাকে কৃষ্ণৰ সন্মুখ হ'ব লাগিব। কৃষ্ণৰ সন্মুখ কি? এইবিলাক কৃষ্ণ। এই কৃষ্ণবিলাকক দেখি মই সাবত মাৰি ধৰিব লাগে। বা বহুদিনৰ মূৰত এই প্ৰেমেই ভগৱান। আৰু এই প্ৰেম পাবৰ কাৰণে সেইকাৰণে এয়া বেদান্তৰ তত্ত্ব ব্যাখ্যা কৰি কৈছে কবি নিগদতি শুনিও সম্প্ৰতি কহো বেদান্তৰ তত্ত্ব। স্বভাৱে যি কৰে দান হোম মহা তপ জপ তীৰ্থ ব্ৰত। কায় বাক্য মনে যতে কয় আচৰে, অলৌকিক বৈদিক কৰ্ম হুয়াই একমত ঈশ্বৰ কৃষ্ণত অৰ্পিব শিষবধৰ্ম। বেদত কলে একংশত বিপ্ৰা বহুধা বদন্তি, ব্ৰাহ্মণে তেওঁকে বহুত বুলি কলে। মই এটা হয়, কোন আহিছে বোলে মহেশ মহন্ত বাপ আহিছে, কিন্তু আপুনি আহি পেলাই মোৰ আঙুলিটোত ধৰি কৈছে এইটো মহেশ মহন্ত বাপ নে বোলে? নহয় দিয়ক, এইটো আঙুলি মোৰ। এইটো নেকি মহেশ মহন্ত? বোলো নহয় দিয়ক, এখন হাত মোৰ, বাওঁ হাতে তাকো। এইটো নেকি? এইটো আঘাতে এখন মহেশ মহন্ত কোনটো? এইটো নেকি? এই পেটত ধৰছি। কেতিয়া মহেশ মহন্ত কোনটো? গোটেইটো। তেতিয়াহ'লে দেৱতাবিলাক ইয়াতে আছে। চক্ষু আদিত্য, নাসিকাই বায়ু, কৰ্ণে দিশ, জীৱাই বৰুণ, বাক্যে ব্ৰহ্ম, মুখে পদ্ম, কণ্ঠে সৰস্বতী, হৃদয়ে বিষ্ণু, নাভিয়ে পদ্মনাভ, লিংগে প্ৰজাপতি, গুজ্জে মিত্ৰ, চৰণে বিষ্ণু।
সমস্ত দেৱতাৰ এইটো ভাণ্ডহে বুলি দেৱতাক পূজা কৰিব নালাগে। মালভোগ কল কাণে শুনছি, বঢ়িয়া মালভোগ, চকুৰ লগে লগে চায়ে কৈছোঁ বাপ্পা দেখাই নাছিলোঁ, ডেজলেৰ মালভোগ। মনে লগে লগে কৈছোঁ ডেজলে যদি ময়ো কোনোদিন খাই পোৱা নাই, আন কিবা কৰি এনেকৈ আনো। জীয়াক লাৰি চাই পেলাই হাত দুখনে কৈছোঁ এটা পইচা নাই, কিবা কৰি আনিবি, পাৰি যে চাওঁ কিবা কৰি এটা আন। কি কৰি আছে এতিয়া, ক'ত আছে নো? বোলে দোকান এখনত তালে থৈ দিছে। দোকানটোৱে কি কৰি আছে? মনততো নিজে চকু নাই, মনে চকুক কৈছে, চকু চাই পেলাই মনক কৈছে এটা বাল্টিং লৈ ঐ দমকলৰ পৰা পানী আনব, এই তালে তাল যা তই আগবে থাপ মাৰি লৈ পেলাই আহ। মোৰ মন গেছি, মোৰ মনে কৈছে মোৰ মন গেছি খাবার দেয়ার চললে থাপ মাৰি যেতিয়াই আনিছি কৈছে দৌড়টোত সি দৌৰিছি, ভাগৰ যেতিয়া লাগছি ৰৈতে গৈছি, মনে কৈছে কিয় ফেফাব লাগছে হয়, অৰ্ধ ভাগাৰ লাগছি, চুৰ বুলি জানো মাৰে, নামাৰে দে 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 কি কৰা কৰ, তাড়াতাড়ি কৰ। হাত দুখানে চেলাৰ লগে লগে কৈছে আনলো মই থাপি আনলো মই, ভৰি দুখানে কৈছে তই থাপি চা, মই নেগালি তই কি ধৰিব পালি হা, দোকানত লাগি মই লৈ গৈছোঁ পাতে কামখিনি কৰি ল'ব ইচ্ছা। যে ছেলে দিছি চকুৰ কৈছে মইহে, কিন্তু তই ভৰি দি যাব পাৰা, হাতে আনবা পাৰা, মই যদি নেটখিলো হয়তো থাপ মাৰি আনব পাৰা, হাৰাহাৰি পূজা লাগে। অলপমান পিটি আনি চকুত যেতিয়া দিলে কিনো বস্তু হয়, একো নেটখা হৈ গ'লো, একেবাৰে আন্ধাৰ আন্ধাৰ দিছোঁ দি চকুত ধুই দি এনাই বস্তু এটা আনছি আৰু কথা কলিয়ে হ'ব। চেলাৰ লগে লগে নাক থৈ গৈছে, মনমলীয়া গন্ধলৈ গৈছি, মজিছি আৰু বৰ শব্দ নি তহঁতে নি আমিও খাব লাগছিল খাওঁ তৈ আমি নাকত তেতিয়া হাঁচি মাৰি কৈছে কি বস্তু এইটো হা, এই নাই ভাল বস্তুটো আনছি বাপা নিয়া নোহোৱা হৈ যায়। কাণে কৈছে খা তহঁতক তহঁতে খা, শুনছিলোঁ দোকানত থকা বুলি মই কাণত যেতিয়া হপক হপকে কৈছি উলিয়াই দি এনাই বস্তু আনছা গতা নাখাওঁ নাখাওঁ বুলি সকলোৱে খালা। এতিয়াতো হাত দুখনে ক'লা আনিলোঁ, মই ভৰি গৈছি তয়ে নহয় মইহে তোক লৈ গৈছোঁ, তই আনছা, কিন্তু মই নহ'লেতো আনবা নল্লিও লেঠাটো মাৰিয়ে থওঁ, এইবিলাক হাতক দিলে হাতে কি বস্তু কি আকৌ ধৰে হা, আঠা হৈ যায় দেই এইগিলাও বস্তু। ভৰি দুখনে কৈছি বেয়া বুলি ক'লি হ'লেও তহঁতে অলপ লাৰিয়ে চালি, মইহে লাৰি যাব আধাৰমান দিলা চব দিলা, লগে লগে হাতত কুচি দি দি মোক ভৰিখন ধুই দি কি বস্তু ধুই দি আঙুলিৰ ফাঁকত এইবিলাক কি হৈ গ'ল কি আগত ধৰে আত্মাই ভিতৰত মাতিছে এই তহঁতক তহঁতে কিয় মৰা এই মোটাত দিয় তোমাৰ ক'ত বোলে তুণ্ডা মানে মুখ, যে মুখত দি দিলা এই একেবাৰে শিলৰ দৰে দাঁত কেইটাইটো পালি বস্তু চবে দেহি চবে দিলা, বেলেগে সুধিলা মনেও সুধিলা তাক কেনাই হয় চবে ফেলে কি কালি তোৰ কি পাবলৈ, মই শিলৰ দৰে লোহাৰ দৰে মই কি জানো, মই একো নাজানো, জিভাক কলা তই কি কৰিলি বোলে মই লাৰা চাৰাহে কৈ দিলোঁ, ময়ো একো গম নাপাওঁ। আল জিভাক সুধিলা তই কিবা পালি বোলে মোৰ পাত দি ভাগিৰি গৈছে না ফুটাই দি দিছিলোঁ, ময়ো ক'ব নোৱাৰোঁ। এনে চাট পাম বুলি ভাবছিলোঁ, ক'বাই নোৱাৰোঁ কেতিয়া মোৰ পাত দি সেনেকৈ ফুটা থৈ দি গৈছোঁ। নাৰীবিলাকক পাইপডালক সুধিলা কি কৰিলি বোলে আমি ক'ব নোৱাৰোঁ, সৌকে যাই পেলাই ভিতাৰে গুচি গৈছোঁ, তেতিয়াহ'লেতো ডাঙৰ দৰ এই ইয়াতে আপোনাৰ গোটেইখিনি এওঁহে শান্তিত লগাব। আপুনি আধা সিজা ভাত খাই মূৰে কপালে হাত দি থাকিব নালাগে, বোলে বাপ কিয় আছে বোলে পাঠ আছিল নগ'লোঁ, এই আইৰ গেছে খুচি আধা সিজাকে দিছি তাকে ভাবি আছোঁ আজি হজম হয় না নহয়, আপুনি চিন্তা কৰিব নালাগে, ফেক্টৰীৰ ভিতৰত আছে। তেতিয়াহ'লে এই দেহটো ৰক্ষাৰ কাৰণে আমাক অন্নৰ প্ৰয়োজন, অন্ন কিন্তু ব্ৰহ্ম,
এইটো যেনেকৈ জীৱ ব্ৰহ্ম, এইটো যেনেকৈ পৰম ব্ৰহ্ম, এই মুখেৰে ওলোৱা যেনেকৈ শব্দ ব্ৰহ্ম, এই মানৱ জন্তুৰ ৰক্ষাৰ কাৰণে আমাক লাগে অন্ন ব্ৰহ্ম। বোলে অন্ন ব্ৰহ্ম, অন্ন ব্ৰহ্ম, অন্ন ব্ৰহ্ম সাৰ, অন্ন ব্ৰহ্মই কৰি আছে জগতৰ উদ্ধাৰ। অন্নৰ পৰা মেদ হয়, মাংস হয়, মজ্জা হয়, শুক্ৰ হয়, বংশ বিস্তাৰ হয়। তেতিয়াহ'লে সমস্ত বস্তু ভগৱন্তই কৰে, আমি চাপৰৰ দৰে পঠিয়াই দিম। সেইকাৰণে ভাগৱত ধৰ্মত কৈছে অৰ্পণ নহৈলে একো ফল নধৰ। আমি অৰ্পণ দিম, কাৰণ ময়ো নাখাওঁ প্ৰভু, তোমাৰ অৱশিষ্টখিনি তোমাক পঠিয়াই দিম। এই চাপৰ বাকৰবিলাকে ৰন্ধা বঢ়া কৰি তোমালৈ আমি পঠিয়াই দি আছো। সেইকাৰণে ইয়াতে কৈছে যে পৰম হৃদ নিজয় আত্মা মহাহৰি। এই আত্মা মহাহৰি মই চিনি পাওঁ। আত্মা হৰিৰ লগত মোৰ যেতিয়ালৈ সম্পৰ্ক নহ'ব তেতিয়ালৈ মই নাজানিম। এই আত্মা হৰিক জানিব লাগিলে নিত্য নৈমিত্তিক যত জাতি ধৰ্মই আশ্ৰমৰ যত কৰ্ম, কৃষ্ণ তই অৰ্পিলে জানা কি হৈ বহা ভাগৱত ধৰ। সেই ৰাতিপুৱাৰ পৰা সকলো কৰ্ম তোমাৰ দয়াতে কৰি আছো, তোমাৰ কৃপাতে কৰি আছো, তুমি কৰি আছা, মই চাকৰে কৰবৰ কোন। এইটো হ'ল মহাভাগৱত। আপুনি কৰা নাই, তেওঁ কৰিছে, মই চাকৰ কিংকৰ। হে প্ৰভু ভগৱন্ত, ইটো সংসাৰত যত আছে পাপী তাৰ মহিমা, চৰণে থাপিও মুখ পতিত পাৱন নিজ দেখায়ক নামৰ মাটি। আমি একেবাৰে সৰ্বশেষৰ পাপীজন। যেতিয়ালৈ সৰু হ'ব নোৱাৰিম তেতিয়ালৈ ডাঙৰ হ'ব নোৱাৰিম। আমাৰ ধৰ্মটো সৰু হোৱা ধৰ্ম। আমি আমাতকৈ আৰু নিকৃষ্ট নাই। পৃথিৱীত সদায় ভগৱন্তক ক'ব লাগে প্ৰভু মোতকৈ আৰু মূৰ্খ নাই, একো নাজানো প্ৰভু, তুমি যদি দয়া কৰা তেতিয়াহ'লে পাৰিম। তেতিয়াহ'লে এইজন ভগৱন্ত, তেওঁ এই ভাগৱত ধৰ্ম দিয়ে, তেওঁ সকলো কৰায়, কিন্তু কৰালে এটা কাম কিন্তু কৰিব লাগে। সেইটো হ'ল গৰ্বই অহংকাৰ তেজি যিটো জনে আচৰে কৰ্ম ভকতি, তাতে মহাতুষ্ট হুয়া কৃষ্ণে দেন্ত বৈকুণ্ঠ যত সম্পত্তি। তেতিয়াহ'লে আমাৰ দেহটোৰ পৰা গৰ্ব আৰু অহংকাৰক আগতে বিদায় দিব লাগিব। তেতিয়াহে মই ভাগৱত ধৰ্মৰ ভিতৰলৈ সোমাব পাৰিম। মই কৰ্ম ভকতি কৰিব লাগে। কৃষ্ণ বাপসকল, কৰবাত আমাৰ কিবা গণ্ডগোল চাগে লাগি গ'ল, সেইকাৰণে সেই আমাৰে ভগৱন্তৰ অংশ জাত জীৱৰ সেইখিনি কৰবাত ভুল হৈ গৈছে। আপোনালোকে ভুল নাভাবিব, আমি এতিয়াই ফোন কৰি দিম সিহঁতক। সিহঁতে যি 4,000 লৈছে সেইটো উঠাই ল'ব আৰু সিহঁতক হেৰি কৰিব, কোনো হেৰি নাই। আমি আৰু কথাটো শুনি দুখ পাইছোঁ। এইটো হোৱা হ'লে আমি ক্ষমা চমাৰ কথা আৰু নাই, আমাৰ মহত্ব প্ৰকাশ পালেহেঁতেন। গতিকে গৰ্ব অহংকাৰতে যিটো জনে এই আচৰে কৰ্ম ভকতি, তাতে মহাতুষ্ট হুয়া কৃষ্ণে দেন্ত বৈকুণ্ঠ যত সম্পত্তি। বৈকুণ্ঠৰ সম্পত্তিবিলাক হ'ল দয়া, ক্ষমা, মমতা, স্নেহ, কৰুণা, ধৈৰ্য, সহনশীলতা, এইবিলাক বৈকুণ্ঠৰ সম্পত্তি। আমাৰ কিন্তু প্ৰকাশটো বৈকুণ্ঠৰ সম্পত্তি নহয়। আমি দুৰাচাৰে কোৱা দেখোঁ। তেতিয়াহ'লে ভুল কৰবাত হৈছে, সংস্কাৰ আমিয়ে হ'ব লাগিব। যদি ভোলাৰ যায় অজ্ঞানীৰ ভয়, জ্ঞানেহে কৰৈ অন্তৰ, কি কৰৈ ভক
প্ৰজাপতি হেন শংকামতী তেজিয়া শুনাই উত্তৰ। অজ্ঞানীয়ে জ্ঞান বৰ ভয় কৰে, আন্ধাৰে পোহৰক বৰ ভয় কৰে। এন্ধাৰ ভাল পোৱা আছে, শিয়ালে ভাল পায়, ফেঁচাই ভাল পায়। তেতিয়াহ'লে ইহঁত ঈশ্বৰ বিমুখ, হৰি বিমুখবিলাকে এন্ধাৰটোকে ভাল। ইয়াতো সেই নিমিত্তে কৈছে, আই ঈশ্বৰ বিমুখ হৈ জিত নৰ ধৰি বিষ্ণু মায়াতা। এই দেহময়ী বোলে অজ্ঞানত পাশৰে নিজ আত্মা। সদায় নিজে কৰা বুলি কৈ থাকে। দেহা মাৰি খেতি কৰি ঘৰ মই বনালো। যোৱাবাৰ খেতিও ভাল হৈছে, আপিকো বিয়া ময়ে দিলো। আৰু ল'ৰা ইফালে ডাক্তৰী পঢ়ি আছো। দেহা মাৰি মই কৰিছো। তুমি মই ভাটি নাথকিলে, টানি নাথকিলে, তুমি খেতি পথাৰতে ঢলি কৰি যোৱা। তুমি কৰিছা, আমি একো কৰা নাই, তেওঁ কৰাই আছে। গতিকে এই দেহময়ী বোলে অজ্ঞানত পাশৰে নিজ আত্মা। এই আত্মাৰ কথা আমি পাহৰি গৈছো। কোনে ভাটি টানি আছে, কোনে কাম কৰি আছে। মই চাকৰৰ দৰে নাঙলৰ মুঠিতহে ধৰিছো। আমি সেইজনক চিনি নাপাওঁ। সেইজনক চিনাবৰ কাৰণে, আত্মাক চিনাবৰ কাৰণে আমাক এই ভাগৱতৰ ব্যৱস্থা। এই আত্মা ঈশ্বৰক মই চিনি পাব। তুমি প্ৰাণ প্ৰিয়তম পৰম সুহৃদ দেৱক মই চিনি পাব। ভগৱন্তৰ নিৰাকাৰ পৰম ব্ৰহ্ম হৰি। পৰম ব্ৰহ্মক আমিবিলাকক চাব পৰা কৰি দিলে। কিহেৰে? লীলাৰে। আমি লীলাৰ মাজত ফাঁচি বহু মানুহ গৈছে। তাতে খিলা মাৰি দি কৈছে, শাস্ত্ৰত গীতাটো আছে, ভাগৱতত আছে, চব শাস্ত্ৰতে আছে। লাগব দে এটা, কাঠৰ হলেও লাগব, শিলৰ হলেও লাগব। নাজানিলে তেতিয়াহ'লে নাজানে শাস্ত্ৰৰ নহয়, যেহি আহে তাকে কয়। চেদিবাক নপাৰে সংশয়, গুৰু বোলাই তথাপিতো ফুৰাই লোকৰ মাজে মান্য টকাৰ। এই বাপজনাৰ ভাগৱত পাঠ যিটো আপোনালোকৰ ভাল লাগিছে, ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। কৃষ্ণ।